Hey guys, good morning. আহি গিলো আৰু কেইদিনমান পাছত এটা কথা সুধিব লগা আছিল। কিমান বছৰৰ ছোৱালী বিয়া পাতিম বুলি ভাবি আছে? ছোৱালীৰ কথা ক'ব গ'লে তো মই এনে ভাবি আছো 32 বছৰ মানৰ ছোৱালী পালে বিয়া পাতিম আৰু যদি 32 বছৰৰ ছোৱালী নাপোৱা তেতিয়াহ'লে আৰু কিনো কৰিম তে গাইজ 16 বছৰৰ ছোৱালী ভাবি আছো আৰু 16 বছৰৰ ছোৱালী দুজন বিয়া পাতিম। ভাল কথা নিশিকিলে মানে তুই কেলা জীৱনত উপায় নাই গাইছ আৰু কি ক'ম 32 বছৰীয়া নাপালে 16 প্লাছ 32 কৰবা লাগবই মানে মোৰ এইটো ড্ৰিম 32 বছৰীয়া ছোৱালী বিয়া পাতা ব্ৰ তাৰ কাৰণে 16 বছৰৰ দুজনী বিয়া পাতিম অলপ বিয়া আইডিয়া নেকি মোৰ ভাল আপোনাৰ কাৰণে আপুনি কি ভাবে মোৰ কাৰণে সাজেশন কৰিব মই এজন বিচাৰিম আপুনি এজন বিচাৰি দিব ৰাইট পাঠি ৰাণী 16 বছৰীয়া ছোৱালী চিনাকি আছে আছে এজন দিব পাৰিবি পাৰিম দে পাৰিবি ব্ৰ এটা ছোৱালী যোগাৰ হ'ল পিছত এটাটো তুমি পাৰিবা নাই দিবা পাৰিম টেনচন নাই ক'ৰ দিম বুলি ভাবিছা গাঙৰে ব্ৰ দুটা সেট হ'ল দুটা হ'ল 16 32 লাকে তোৰে দিন আৰু এ গাইস আজি ৰাতিটো পানী পৰিল ইমান ধুনীয়া হৈ আছে বতৰটো কি কম আৰু গাইস পিছফালে আছে এটা কথা আছিল মানে আৰু এটা কথা মোৰ আজি মোৰ দৰে একে চকু থকা মানুহ দেখা পাইছো বে কি কবে ক'ত আইনাত কেলা ফালতু কথা কোন বুঝিন নাপানে কি হ বুঝিন গাইস নহব তামান ৰ'দ দিছে গাইস পানী পৰিল না তেতিয়া এতিয়া আৰু তামান ৰ'দ দিছে ক'বা লাগব আৰু তাৰা ৰ'দ এই গাইস আজি কুটি ফাটা ৰ'দ বাপা ঐ